আমি প্ৰথমতে বগৰীখিনি ধুনীয়াকৈ ধুই লৈছোঁ। এয়া ধুনীয়াকৈ ধুই আছোঁ বাল্টিং এটাত লৈ। এতিয়া আমি আকৌ প্ৰখৰ ৰ'দত মেলি দিম। 3 ঘণ্টামান মেলি দিলেই হ'ব, ভাল ৰ'দ থাকিলে। এতিয়া ধুনীয়াকৈ শুকাই গৈছে। এতিয়া আমি গেছৰ ফ্লেমটো জ্বলাই ল'ম। ধুনীয়াকৈ তেল অলপ লৈ পাঁচফোৰণ অকণ দি দিছোঁ। ইয়াত শুকাই থোৱা বগৰীকেইটা ধুনীয়াকৈ অকণমান 3 মিনিটমান মই ভাজি লওঁ। দেখিছে নহয় কি ধুনীয়াকৈ আমি গৰম তেলত বহাই লৈছোঁ। বেছিকৈ নাভাজিব, বেয়া হৈ যাব পাৰে। টানানা টানানা রে গো, টানানা টানানা রে না, টানানা ৰে নাই ৰে গো, টানানা ৰে না। এনেকৈ গান মাৰি মাৰি অকণ সময় লাৰি থাকিব। তাৰপিছত চাব যে ধুনীয়া এটা কালাৰ হৈ উঠিছে। চাওকচোন কি ধুনীয়া কালাৰ হৈছে। এতিয়া আমি এখন থালত এই বগৰীখিনি ধুনীয়াকৈ আমি ওলাই থ'ম। থালটোৰ পৰা ওলাই থ'ম। এতিয়া আমি কেৰাহীটোৰ পৰা বগৰীখিনি ওলাই অকণ ঠাণ্ডা হ'বলৈ এখন পাত্ৰত থৈ ৰাখিছোঁ। এতিয়া কেৰাহীটো আকৌ বহাই লৈছোঁ। এতিয়া আকৌ এখন কেৰাহী লৈ আমি অকণ, যিহেতু আমি মিঠা বগৰী আচাৰ বনাম, সেয়েহে গুড়ৰ প্ৰয়োজন হ'ব। এই গুড় এটুকুৰ লৈছোঁ ধুনীয়াকৈ। এতিয়া আমি গুড়খিনি ধুনীয়াকৈ গলাই ল'ম। আপুনি চাই থাকিব। এতিয়া আমাৰ গুড় গলি যাবই হ'ল। এতিয়া গুড় গলি অকণমান উতলিব দিম। গুড় কৰি যোৱা হোৱাৰ পিছত তাৰপিছত আমি লাহেকৈ গলিছে, দেখিছে নহয় ধুনীয়াকৈ এনেকৈ লৰাই থাকিব। গুড়খিনি গলি যোৱাৰ পিছত আমি লাহেকৈ বগৰীখিনি আমি গুড়ৰ ওপৰত দি দিম। এতিয়া আমি গুড়খিনি গলি আছে, দেখিছে। ভিডিঅ'টি কেনে পালে জনাবচোন। বেয়া পালেও জনাব, ভাল পালেও জনাব। আৰু আপোনালোকে জানেই মই নতুন, ভালকৈ কিবা ভুল ভ্ৰান্তি হ'লে জনাই দিব। গুড়খিনি আমাৰ ইতিমধ্যে গলি হেৰি হৈ গ'ল। এতিয়া আমি তেতিয়া যে থৈছিলোঁ বগৰীখিনি, এই বগৰীখিনি সম্পূৰ্ণকৈ গুড়খিনি তৈয়াৰ হোৱাৰ পিছত আমি বগৰীখিনি ইয়াৰ ওপৰত দি দিম। তাৰপিছতে আমাৰ তৈয়াৰ হৈ যাব বগৰীৰ মিঠা আচাৰ। আপোনালোকে চাব পাৰে। এতিয়া আমি বগৰীখিনি ধুনীয়াকৈ দি দিম। আমি বগৰীখিনি দি দিছোঁ। দি আমি ধুনীয়াকৈ অকণ লাৰি দিম। দেখিছেনে আঠা আঠা হ'ব। আৰু বগৰীটো খাবলৈ বৰ মিঠা হ'ব। ভাতৰ লগতো খাব পাৰিব, ৰুটিৰ লগতো খাব পাৰিব, যিহৰ লগত মন যায় তাৰে লগতেই খাব পাৰিব। একো ভেজাল নাই, টেনশ্যন নাই। আপোনালোকে খাব পাৰিব। ইয়াৰ ওপৰত হোৱাৰ পিছত আপোনালোকে অকণমান জিৰা গুড়ি অকণ দিব পাৰে। তেতিয়া চেণ্টটো ধুনীয়া আহিব। আপুনি এনেকৈ অকণ গেছৰ ফ্লেমটো বন্ধ কৰি ঠাণ্ডা হ'বলৈ 3-4 ঘণ্টা দিব। তাৰপিছত আপুনি কাঁচৰ বৈয়ামত বা কিহত ধৰা অকণ সময় ৰাখি থ'ব। তাৰপিছত এতিয়া খালেও খাব পাৰিব, পিছত খালেও খাব পাৰিব। তৈয়াৰ হৈ গ'ল।